এতিয়া সিদ্ধাৰ্থে কি বিচাৰিছে শ্যাম কানু মহন্তই কি বিচাৰিছে সেইবিলাক আমাৰ ওপৰত মেটাৰ নকৰে তেওঁলোকে পলাবলৈ যিকোনো বস্তু যিকোনো কাম কৰিব যিকোনো অভিসন্ধি কৰিবলৈ এতিয়াও চেষ্টা কৰিব যাতে ইয়াৰ পৰা পলাই কৰবাত থাকিবগে পাৰে কিন্তু আমাৰ পৰিয়ালৰ ৰুখৰ পৰা অসমবাসীৰ ৰুখৰ পৰা আমাৰ সকলোকে যোনটো আমি দুখ পাইছো হেতুৰ পৰা আমি তেওঁলোকক খাৰি যাবলৈ কেতিয়াও নিদিও প্ৰতিজনৰ কথা সোমাইছে মোৰ ভাষ্যত প্ৰতিজনৰ কথা সোমাইছে প্ৰতিজনৰ দুখখিনি সোমাইছে গোটেইখিনি কথা সোমাইছে মই ভাবো গোটেইখিনি কথা সুন্দৰকৈ সোমাইছে আৰু মই ইয়াত আহিছো মোৰ দাদাৰ কাৰণে উইদাউট এ কণ্ডিশ্যন জাষ্টিছ পাব লাগে গতিকে তাত মোৰ কোনো স্বাৰ্থ নাই কোনো কণ্ডিশ্যন নাই গতিকে মই যিমানখিনি সত্য মই জানো মই সম্পূৰ্ণ কৈছোঁ আৰু তাৰ ওপৰত বেছ কৰি মই ভাবোঁ আমাৰ কেছটো আৰু বেছি ষ্ট্ৰং হৈছে আৰু চাওঁ আকৌ বাকীকেইদিন আকৌ ক্ৰছ এক্সামিনেশ্যন কৰিবলৈ আছে মোক সেইখিনি হোৱা নাই সেই পাৰ্টটো এতিয়ালৈকে